নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে আসাম অসম ৰাজকুমাৰ ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক মই আজি এই ভিডিঅ'টোৰ জৰিয়তে গুৰুত্বপূৰ্ণ খবৰৰ বাৰ্তা এটা দিবলৈ গৈ আছোঁ আৰু কি এই গুৰুত্বপূৰ্ণ খবৰৰ বাৰ্তাটি চাওক পলম নকৰি আৰু এই গুৰুত্বপূৰ্ণ খবৰৰ বাৰ্তাটি হৈছে হোৱাটছআপৰ যি নতুন পলিচি এই যি নিউ পলিচিখন হোৱাটছআপে ওলাইছিলে হোৱাটছআপৰ এই নিউ পলিচিটো 15 মে'ৰ পিছতে অচল হৈ পৰিব অৰ্থাৎ হোৱাটছআপৰ যি এই নতুন পলিচিটো ইয়াৰ হোৱাটছআপৰ বিভিন্ন সা সুবিধা বন্ধ হৈ পৰিব হোৱাটছআপৰ যদি বিভিন্ন সা সুবিধা বন্ধ হৈ যায় তেনে পৰিস্থিতিত আপোনালোকে নতুন কিছু এপ ব্যৱহাৰ কৰিব পাৰে তেনে পৰিস্থিতিত আপোনালোকে কি এপ ব্যৱহাৰ কৰিব সম্পূৰ্ণ সময় আপোনালোকে কি এপ ব্যৱহাৰ কৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই জনাম আৰু জানি লওক সকলোৱে 15 মে'ৰ পিছত 15 মে'ৰ পৰা গোপনীয়তাৰ নতুন নীতি প্ৰযোজ্য কৰিবলৈ সাজু হৈছে ফেচবুক মালিকাধীন বিশ্বৰ সবাতোকৈ জনপ্ৰিয় মেছেজিং এপ হোৱাটছআপ ইয়াৰ বাবে মেছেজিং এপটোৱে ইয়াৰ ব্যৱহাৰকাৰীসকলক গোপনীয়তাৰ নতুন নীতি গ্ৰহণ কৰিবলৈ সময়ে সময়ে মনত পেলাই আহিছে কিন্তু আপোনালোকে সকলোৱে জানে সকলোকে এইটো মনত পেলাই দি আছে এই ফেচবুক মালিকাধীন বিশ্বৰ সবাতোকৈ জনপ্ৰিয় মেছেজিং এপ হোৱাটছআপটোৱে আৰু গোপনীয়তাৰ এই নতুন নীতি মানি নোলোৱা ব্যৱহাৰকাৰীসকলৰ একাউণ্ট বন্ধ নকৰাৰ কথা হোৱাটছআপ এপ কৰ্তৃপক্ষই ইতিমধ্যে স্পষ্ট কৰি দিছে আপোনালোকে সকলোৱে এইটো জানেই কথাটো যদিও 15 মে'ৰ পিছত হোৱাটছআপে তেনে গ্ৰাহকৰ সুবিধা সীমিত কৰিব সেয়াও প্ৰায় নিশ্চিত হৈ পৰিছে আৰু এই যি হোৱাটছআপ মালিকাধীন ক্ষমা কৰিব আৰু এই ফেচবুক মালিকাধীন যি হোৱাটছআপ এপটোৱে ইন এপ অধিসূচনাৰ জৰিয়তে জানুৱাৰী মাহতে হোৱাটছআপে ইয়াৰ ব্যৱহাৰকাৰীসকলক গোপনীয়তাৰ নতুন নীতিৰ বিষয়ে অৱগত কৰিছিল হয়তো আপোনালোক সকলোৱে অৱগত হৈছিল এই কথাটোৰ বিষয়ে প্ৰথমে কোম্পানীটোৱে 8 ফেব্ৰুৱাৰীতে এই যি নতুন চৰ্তাৱলী আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল যদিও ইয়াৰ চাৰিওফালৰ অস্পষ্টতাৰ কথা বিবেচনা কৰি 15 মে'লৈ পিছুৱাই দিছিল সময়সীমা গম পাইছে আপোনালোকে 15 মে'লৈ পিছুৱাই দিছিল সময়সীমা অস্পষ্টতাৰ কথা বিবেচনা কৰি তাৰপিছত কি হ'ল আপোনালোকে শুনক শেহতীয়া আপডেট অনুসৰি হোৱাটছআপে নতুন নীতি নিয়ম মানি নোলোৱা ব্যৱহাৰকাৰীৰ একাউণ্ট বন্ধ নকৰে যদিও তেওঁলোকৰ কিছুমান মৌলিক সুবিধা কৰ্তনৰ কথা উল্লেখ কৰিছে এই ফেচবুক মালিকাধীন হোৱাটছআপ এপটোৱে ফেচবুক মালিকাধীন মেছেজিং এপটোৱে ব্যৱহাৰকাৰীসকলৰ নতুন গোপনীয়তা নীতি গ্ৰহণ কৰিবলৈ এক কঠোৰ পদ্ধতি ব্যৱহাৰ কৰিছে এফালে যদি হোৱাটছআপে একাউণ্ট বন্ধ কৰাৰ দৰে কঠোৰ কাম নকৰে বুলি দাবী কৰিছে আনফালে আকৌ এই নীতি মানি নোলোৱা ব্যৱহাৰকাৰীৰ একাউণ্ট সম্পূৰ্ণৰূপে অপ্ৰয়োজনীয় কৰি তোলাৰ সিদ্ধান্ত লৈছে আৰু এই ফেচবুক মালিকাধীন হোৱাটছআপ এপটোৱে আৰু কি সিদ্ধান্ত লৈছে মই কৈ আছোঁ তেন্তে আপুনি নিৰন্তৰভাৱে মনত পেলাই দিয়াৰ পিছতো নতুন গোপনীয়তা নীতি গ্ৰহণ নকৰিলে আপোনাক যি নীতি মানে নিৰন্তৰভাৱে মনত পেলাই দিয়াৰ পিছতো যদি আপুনি গোপনীয়তা নীতি গ্ৰহণ নকৰিলে ব্যৱহাৰকাৰীসকলে হেৰুৱাবলগীয়া হ'ব এপটোৰ কিছু মৌলিক সুবিধা মানে আপোনালোকে হেৰুৱাবলগীয়া হ'ব কিছু মৌলিক সুবিধা আৰু কি মৌলিক সুবিধা হেৰুৱাব মই কৈ দিছোঁ ইয়াৰ ভিতৰত আপুনি ইনকামিং কল বা নটিফিকেশ্যনছ লাভ কৰিবলৈ অক্ষম হোৱাৰ লগতে হোৱাটছএপে আপোনাৰ ফোনলৈ বাৰ্তা আৰু কল প্ৰেৰণ কৰা বন্ধ কৰিব পাৰে গম পাইছে এইসমূহ মৌলিক সুবিধাৰ কৰ্তন কৰি দিব পাৰে মানে নোহোৱা কৰি দিব পাৰে আপোনাৰ এই হোৱাটছএপ এপটোৰ পৰা এনে পৰিস্থিতিত যদি আপুনি হোৱাটছএপৰ এই নতুন গোপনীয়তাৰ নীতি গ্ৰহণ কৰিব নিবিচাৰে তেনে কি কৰিব মই গোটেইখিনি কথা আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ আপুনি ব্যৱহাৰ কৰিব এইকেইটা এপ যদি হোৱাটছএপে আপোনাৰ এইবোৰ বন্ধ কৰি দিয়ে ঠিক আছে ছিগনেল হৈছে গোপনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা এটা মেছেজিং এপ ইয়াক হোৱাটছএপৰ প্ৰাক্তন সহ-প্ৰতিষ্ঠাপক ব্ৰায়েন এক্টনে প্ৰস্তুত কৰিছিল গম পাইছে এই এপটোত হোৱাটছএপৰ দৰে ইনক্ৰিপ্টেড কৰা হৈছে এই এপটোত গম পাইছেনে মানে এই এপটোত হোৱাটছএপৰ দৰে গোটেইখিনি কাম কৰা হৈছে মানে হোৱাটছএপৰ দৰে এনক্ৰিপ্টেড কৰা হৈছে এই এপটোত কোম্পানীটোৱে দাবী কৰিছে যে কোনো ব্যৱহাৰকাৰী তথ্য সংগ্ৰহ নকৰে আৰু ব্যৱহাৰকাৰীসকলৰ ওপৰত চোৰাংচোৱাৰ দৰে দৃষ্টি নাৰাখে ব্যৱহাৰকাৰীৰ পৰিচয়ৰ সৈতে কোনো ডাটা সংযোগ নকৰে মানে এই এপটোৱে আপোনালোকৰ লগত মানে কোনো পৰিচয়ৰ সৈতে কোনো ডাটা সংযোগ নকৰে মানে চোৰাংচোৱাৰ দৰে দৃষ্টি নাৰাখে এই এপটোৱে ব্যৱহাৰকাৰীসকলৰ ওপৰত আৰু ইয়াৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব পৰা যিটো এপৰ কথা ক'বলৈ গৈছে এপটোৰ কথা সকলোৱে অৱগত তথাপিতো মই কৈ দিছোঁ সেইটো হৈছে টেলিগ্ৰাম
টেলিগ্ৰামক দীৰ্ঘদিন ধৰি হোৱাটছএপৰ প্ৰতিযোগী হিচাপে জনা যায়। এই কথাটো আমি সকলোৱে জানো বা যিসকলে মানে ইয়াৰ ওপৰত মানে চৰ্চা কৰি থাকে তেখেতসকলে গম পাব। ই হৈছে এক মুক্ত উৎস মেছেজিং এপ যি হোৱাটছএপৰ আটাইতকৈ নিৰ্ভৰযোগ্য বিকল্প হিচাপে বিবেচিত হয়। ই ব্যৱহাৰকাৰীসকলক 1 লাখ পূৰ্বলৈকে যোগ দিয়াৰ সুবিধা প্ৰদান কৰে আৰু ব্যৱহাৰকাৰীসকলক 1.5 GB লৈকে ফাইল শ্বেয়াৰৰ সুবিধা দিয়ে। এই টেলিগ্ৰাম এপটোৰ জৰিয়তে আপোনালোকে এইসমূহ সুবিধা পাব। এই টেলিগ্ৰাম এপটোৰ জৰিয়তে গম পাইছে। এই টেলিগ্ৰাম এপটো আপোনালোকে হোৱাটছএপৰ যদি সা সুবিধাবোৰ বন্ধ কৰি দিয়ে তেতিয়া আপোনালোকে এই টেলিগ্ৰাম এপটো ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছেনে? এটি সুন্দৰ এই টেলিগ্ৰাম এপটো কিছুমানে বহুতে ব্যৱহাৰ কৰে আজিকালি টেলিগ্ৰাম এপটো ব্যৱহাৰ কৰিব পাৰে। টেলিগ্ৰাম এপটো কোনো চিন্তাৰ কাৰণে খুব ধুনীয়া এটা এপ। মই কৈ দিছোঁ গোটেইখিনি কথা আপোনালোকক। এই টেলিগ্ৰাম এপটোত কি কৰিব পাৰিব কি কৰিব নোৱাৰিব এই টেলিগ্ৰাম এপটো ব্যৱহাৰ কৰি চাব পাৰে। ঠিক আছে, আপোনালোকক কওঁ যে আজিৰ দিনটোত আজি এই 15 মে'ৰ দিনটোত যদি আপোনালোকে এই হোৱাটছআপ চলোৱা যদি কিছু অসুবিধা পায় তেনেহ'লে মই যে আপোনালোক দুটা এপ দিলোঁ, এই টেলিগ্ৰাম আৰু ছিগনেল, এই এপ দুটা ব্যৱহাৰ কৰি আপোনালোকে মেছেজিং কৰি থাকিব পাৰে। ঠিক আছে, সৰহত আশা কৰোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে মই কিছু বাৰ্তা দিব পাৰিছোঁ বা কিছু কথা ক'ব পাৰিছোঁ। তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সৰহত আপোনালোকক কওঁ যে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ বা বাতৰি লগতে আছাম অসম এই যি ৰাজকুমাৰ চেনেলটো, আছাম ৰাজকুমাৰ ইউটিউব চেনেলটো, এই চেনেলটোৰ জৰিয়তে আপোনালোকে ব্লগছ ভিডিঅ'বোৰ চাই থাকিব পাৰিব। আৰু এনেকুৱা গুৰুত্বপূৰ্ণ খবৰবোৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি মোক আশীৰ্বাদ কৰিব। লগতে ভিডিঅ'টোত এটা লাইক আৰু কমেণ্ট কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আৰু বা বাতৰিটো দি ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।